নমস্কাৰ আজি আমাৰ নিউত পালে আপোনালোকক কেজুমান পাটৰ কাপোৰ দেখাব নতুন নতুন ষ্টক আহি আছে তাৰ মাজতে ভাবিলো আপোনালোকক কেজুমানে বিয়াৰ সময় যেহেতু বহুত গ্ৰাহকে কৈ আছে পাটৰ কাপোৰ দেখাওক আজি কেজুমান পাটৰ কাপোৰ দেখাম যিকেজোৰ আপোনালোকে কইনাই সেকেন্ড সেট হিচাপে ব্যৱহাৰ কৰিব বৰ ধুনীয়া ধুনীয়া জোৰা এজো চক আৰু কেনেকুৱা লাগিছে আপোনালোকে কমেন্ট এটা কৰি থৈ যাব কাপোৰ কেজোৰ যথেষ্ট ধুনীয়া বৰ্তমান সময়ত এনেকুৱা ডিজাইন কম্বিনেশ্যনবোৰ আমাৰ কইনাবোৰে পছন্দ কৰে আপোনালোকৰ কেনেকুৱা লাগিছে কমেন্ট এটা কৰিব এজো চক ৰেড আছে গোটেই বেস কালাৰটো ৰেড হ'ব ৰেডটো চেৰি ৰেড হ'ব ইয়াৰ বেস কালাৰ আৰু ইয়াৰ গুণাটো যিটো আছে ৰেডতে ৰেড হ'ব ৰেডত ৰেড ৱৰ্ক কৰা থাকিব আৰু ইয়াৰ যিটো পাৰি আছে আসল পাৰিটো আছে আপোনাৰ থাকিব মেটালিক গুণা বা এন্টিক গুণা দেখিছেনে আৰু সম্পূৰ্ণ শুৱালকুছি সিল্ক টেস্টিং ল্যাবৰেটৰীৰ পৰা ভেৰিফাই কৰা সিল্ক মাৰ্ক সংযুক্ত থাকিব দেখিছেনে সিল্ক মাৰ্ক যুক্ত ইয়াৰ মেখেলাখন যথেষ্ট ধুনীয়া মেখেলাখনৰ পৰা হেভিকে কৰা আছে লগত ব্লাউজ পিস এভেইলেবল থাকিব আৰু এনেকুৱা ধুনীয়া ধুনীয়া ইউনিক জুৰাছ লবৰ কাৰণে আপোনালোকে আমাৰ জুৰহাটৰ থকা দুইখন বিপণী আশীৰ্বাদ সিল্ক এণ্ড জুৱেলছ আৰু আশীৰ্বাদ সিল্ক হাউচ যিখন দোকানী এখন দোকান আছে জুৰহাটৰ বিষ্টুৰাম বৰুৱা হলৰ সন্মুখত আছে আৰু লিমা হোটেল লিমাৰ আৰু মনসুন ভোগালী জলপান আনৰ কাষত আছে আৰু এইজোৰ কালাৰিং গুণা পাৰ্পলত পাৰ্পল কালাৰ গুণা আছে আৰু মেটালিক গুণা আছে বা এন্টিক গুণাৰ কাম কৰা এইজোৰ জোৰা আপোনালোকৰ কেনেকুৱা লাগিছে কমেন্ট এটা কৰিব আৰু এইখিনি যথেষ্ট মৰম লগা জোৰা বৰ্তমান সময়ত প্ৰচলিত জোৰা ভাবিলো আপোনালোকক বেলেগ তেনেকৈ দেখাওঁ এখন মেখেলাখন আছে মেখেলাখন যথেষ্ট ধুনীয়া ব্লাউজ পিসটো আপোনাৰ হেভিয়ে হ'ব প্ৰায় এইজোৰ দেখাব আপোনাৰ ৰ'জ পিংকত চব বহুত ধুনীয়া আৰু আপোনালোকৰ কেনেকুৱা লাগিছে কমেন্ট এটা কৰি থৈ যাব বৰ্তমান সময়ত বিয়াৰ বহু বজাৰ যথেষ্ট চলি আছে তাৰ কাৰণে আমি প্ৰিপেয়াৰ কৰি ধুনীয়া ধুনীয়া কালেকশ্যন আমি ৰাখিছোঁ দুইখন বিপণীতে আপোনালোকে আহিলে আমাৰ ধুনীয়া কালেকশ্যনৰ আপডেট পাব আৰু আপোনালোকে কেনেকুৱা লাগিছে কমেন্ট এটা কৰি জনাব কাপোৰযোৰ চক ওচৰৰ পৰা জুম কৰি দেখাইছোঁ ভাল লাগিছেনে জনাব পটাপট দেখা এইটো গোল্ডেন ইয়েলোত হ'ব এযোৰ ব্ৰাইডেল সেট বুলি কওঁ এইকাৰণে কৈছোঁ যিহেতু যথেষ্ট ৱৰ্ক কৰা আছে কইনাবোৰ এনেকুৱা কম্বিনেশ্যনৰ কালাৰ কম্বিনেশ্যনবোৰ আজিকালি পচন্দ কৰিছে চ' কালাৰটো যথেষ্ট মৰম লগা হয় গোটেই কাপোৰযোৰ ৱৰ্ক কৰা আছে এন্টিক গুণেৰে প্ৰস্তুত কৰা যদি অনলাইন যদি ল'ব বিচাৰে গোটেই কাৰণ আমাৰ গোটেই অসমলৈ আমি কুৰিয়াৰ কৰি পঠাওঁ অসমৰ বাহিৰলৈ যায় অনলাইন যদি ল'ব বিচাৰে আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব আমাৰ হোৱাটছআপ নম্বৰটো হ'ল 8486154341 এই যে চক কি ধুনীয়া আনকমন জোৰা হয় কেনেকুৱা লাগিছে কমেন্ট এটা কৰি জনাব আৰু কাপোৰযোৰ আপোনালোকৰ ভাল লাগিছেনে কমেন্ট কৰিব আৰু ভিডিঅ'টো যদি ভাল লাগে শ্বেয়াৰ এটা কৰি থৈ যাব বৰ যথেষ্ট মেখেলাকেইখন দেখাই দিয়া নাই মেখেলাখন দেখাই দিলে আপোনালোকৰ ভিডিঅ'টো বহুত দীঘল হৈ যায় আৰু গ্ৰাহকসকলে আমনি পাৰে আমি সেইকাৰণে যিসকল মানুহে চাইছে ভিউৱাৰ্ছসকলৰ সুবিধাৰ কাৰণে আমি সম্পূৰ্ণ অকল চাদৰখন কাপোৰযোৰৰ বেছ কালাৰটো এনেকৈ দেখাইছোঁ আপোনালোকে দোকানলৈ আহিবা আপোনাক পাৰ্চনেলি হোৱাটছআপ কৰিলে আমি কাপোৰ কেইযোৰ দেখাম এযোৰ হালধীয়া ৰঙৰ এযোৰ অকল গুণাত কাম কৰা আছে ইয়াৰ গুণাটো যথেষ্ট মৰম লগা হয় দেখিছেনে অকল গুণাত কাম কৰা আছে কাপোৰ যথেষ্ট ধুনীয়া আৰু কেনেকুৱা লাগিছে কমেন্ট এটা কৰিব এতিয়া দেখাইছোঁ মেইন ছেট এইকেইদিন দেখাই আছোঁ তাৰ মাজতে আকৌ এযোৰ বোলো নতুন শালৰ পৰা ৰেডি হৈ আহিছে ভাবিলোঁ আপোনালোকক দেখাই দিওঁ চব গুণা ৱৰ্ক কৰা আছে এইটো ছাইড পাৰিটো লগোৱা হোৱা নাই এইটো ব্লাউজৰ পিচটো ছাইড পাৰি আছে আৰু চব লেব টেষ্টেড মাৰ্ক থাকিব শুৱালকুছি সিল্ক টেষ্টিং লেবৰেটৰী আমি কাৰণ আউট অফ শুৱালকুছি বুলি কৈ বানাৰসী কাপোৰ বিক্ৰী নকৰোঁ অসমৰ থলুৱা শিপিনীয়ে বোৱা শুৱালকুছি সম্পূৰ্ণ শুৱালকুছি মেড কাপোৰে আমি আমাৰ দোকানত পাটৰ কাপোৰটো পাব আউট অফ শুৱালকুছি বুলি কৈ গ্ৰাহকক আমি কোনো ধৰণৰ বানাৰসী কাপোৰ বিক্ৰী নকৰোঁ এইটো চাওক চিলভাৰ এণ্ড গল্ডেন গুণাত ৱৰ্ক কৰা এইটো জোৰা চিলভাৰ এইটো বেছ কালাৰ চিলভাৰতে বগাত চিলভাৰ গুণা ৱৰ্ক কৰা আছে আৰু এইটো আপোনাৰ গল্ডেন এইবোৰ মেইন ছেট হয় আৰু কাপোৰ কেইযোৰ কেনেকুৱা লাগিলে জনাব বহুত ধুনীয়া ধুনীয়া কালেকশ্যন আহি আছে আপোনালোকক ডেইলি দেখাই থাকিম আমাৰ পেজটো ফ'ল' কৰি ৰাখিব ইউটিউবত যদি চাই আছে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব থেংক ইউ